আজি খাম আমি কমলা টেঙা এতিয়া কমলা টেঙা লৈ আছোঁ মই লাহেকৈ ইয়াৰ পৰা প্ৰথমতে দুটা লওঁ পিছত চাওঁ কেইটা খাব পাৰোঁ এয়া জলকীয়া নিমখ মচমচীয়াকৈ সানি লৈছোঁ আৰু ইয়াক কমলা ৰঙৰ কমলা টেঙা কমলাকৈ খাম আমি এয়া কোহবিলাক ওলাই লৈছোঁ আৰু এতিয়া মই বহি গৈছোঁ লপটকৈ খাবলৈ Oh my God, কি টেষ্টি কি মিঠা কি জুচি কি ক'ম আৰু খাই যি ভাল লাগিছে আৰু সেইটো আমাৰ পানী টেংকিটো কমলা মানে হালধীয়া কমলা টাইপৰ আৰু আমাৰ কমলা টেঙাটো ছেইম টু ছেইম কালাৰ মেটচিং আৰু এইফালে আমাৰ লিটিল ব্লগাৰে পূৰা খাই আছে কি ক'ম যি হওক খাইছে দুটা আৰু বোলে ছুপাৰ টেষ্টি বোলে এইখিনি মোৰ কাৰণে একদম শান্তি আৰু তাৰপিছত লৈ আছোঁ দুটা তিনিটা এনেকৈ আৰু আহি গৈছে আমাৰ আৰু এজন খাৱৰীয়া একদম জিংগালালা টাইপৰ মানুহ এইজন কি ক'ম আৰু তাৰপিছত লাহেকৈ খাব বোলে এতিয়া তাকো কচহ নেকাই দি আছোঁ আৰু এইফালে এডিটিং কৰি আছে এডিট মাষ্টাৰে সেয়াই কাম আৰু কি ক'ম তাৰপিছত এনেকৈ খাই মানে দুটা চাৰিটা খাই লাষ্টত আৰু দুটা লৈ ল'লোঁ মানে গোটেইকেইটা শেষ কৰিম যেনে পাইছোঁ মানে কি ক'ম আৰু চকুবিলাক ডাঙৰ আমাৰ মানে দুটা চাৰিটা দি নহয়েই পাৰিলে 10টা খালেও হুটাই নাপালে আৰু এয়া পৰি গৈছিল মই ধুই ধাই তুলি হ'লেও খালোঁ কাৰণ শত্ৰু বাঢ়িব নহয় মুখৰ খোৱা বস্তু পৰি গ'ল